হয় আমি বিগত কালচোৱাত আমাৰ ইয়াৰ আমাৰ বিজেপিৰ সমূহ কৰ্মকৰ্তাক লৈ আজি এখন সভা অনুষ্ঠিত কৰিছোঁ। এই সভাখন আমি আগন্তুক যিটো আমাৰ পৰিষদীয় নিৰ্বাচন BTC পৰিষদীয় নিৰ্বাচন তাত আমি বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব পাম বুলি আশা কৰি আজি সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু এই সভাত আমাৰ সমূহ কাৰ্যকৰ্তা থাকিব। ইয়াতে আপোনালোকৰ যিটো ভেৰগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিব হাগ্ৰামা মহোদয়দেৱে কৈ আছে BPF লগত এলাইন্স থাকিব, মানে বিজেপিৰ কেণ্ডিডেট নহ'ব, BPFৰে গোটেই খেলিব, সেইটো কৈ আছে। ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব? নাই, এইটো ধোপাত মিছা কথা। কাৰণ তেওঁলোকে আগৰ পৰাই ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি আছে যে আমি এলায়েন্স আছোঁ AJP BJP BPF, কিন্তু তেওঁলোকে জানো আমাৰ যিটো নেকি এলায়েন্সৰ ধৰ্ম পালন কৰিছে, অতদিনে তেওঁলোকে আমাৰ BJP কৰ্মীসকলক জানো কিবা অলপ সহযোগ কৰিছে? নাই, অকল তেওঁলোকে নিজৰ হেৰিত মতলীয়া হয়। আমাৰ ইয়াতে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী আছে, সেইসকল তেওঁলোকৰ কোনো প্ৰক্ষেপ নাই, যাৰ নিমিত্তে আজি আমি নিজাববীয়াকৈ কোনো এলায়েন্স নথকাকৈ আমি আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু। এতিয়া শুনিছোঁ 18 তাৰিখে নমিনেশ্যন দাখিল কৰাৰ শেষ দিন, অন্তিম দিন। 19 তাৰিখে স্ক্ৰুটিনি হ'ব। এইটো সন্দৰ্ভত আজি 15 তাৰিখ হৈ গ'ল, আজিলৈ বিজেপি প্ৰাৰ্থীৰ ঘোষণা কৰা নাই। ইয়াৰ কিবা কাৰণ থাকিব পাৰে নেকি? এইটো আমি ভাৰতীয় জনতা পাৰ্টি হৈছে এটা নীতি আদৰ্শ থকা ৰাষ্ট্ৰীয় দল, আৰু আমি আমাৰ যিটো নেকি আমাৰ ৰাষ্ট্ৰীয় কমিটি নিৰ্ধাৰণ কৰি দিয়ে, ৰাজ্যিক কমিটিয়ে নিৰ্ধাৰণ কৰি দিয়ে, সেইমতে আমি পালন কৰোঁ। আৰু তেওঁলোকৰ নিৰ্দেশ মৰ্মেহে আমি ইয়াতে আমি যিমানখিনি কাম বা কাৰ্য কৰোঁ। এতিয়া আমি ক'ব লগা তেনে নাই, কিন্তু আমাৰ 40টা সমষ্টিত যে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেইটো নিশ্চিত। আৰু ইয়াৰ কাৰণে আমাৰ এই কোন ইয়াৰ পৰা প্ৰাৰ্থিত্ব কৰিব সেইটো ৰাজ্যিক পৰ্যায়ে নিৰ্বাচন কৰি আমাক প্ৰক্ষেপ কৰিব। ভারতীয় জনতা পার্টি জিন্দাবাদ, বন্দে ফটিক কছাৰী জিন্দাবাদ, ফটিক কছাৰী জিন্দাবাদ। ভেৰগাঁও সমষ্টিত ফটিক কছাৰীক লাগিবই, ভেৰগাঁও সমষ্টিত ফটিক কছাৰীক লাগিবই। এপছৰ লগত এলায়েন্স থাকিব পাৰে নেকি? এয়াও আমাৰ এতিয়া ক'ব নোৱাৰি, কাৰণ ইয়াতো এতিয়ালৈকে কোনো বৰ্তমান জানিব পাৰিম নে যে আপোনালোকৰ ভেৰগাঁও সমষ্টিত কেইজন কেণ্ডিডেট হিচাপে বৰ্তমান এপ্লাই কৰিছে? হয়, আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ পৰা 3জন প্ৰাৰ্থিত্ব আমি এপ্লাই কৰিছোঁ। তাৰে মাজতে আপুনিও আছে নেকি? হয়, ময়ো এজন।